অনুকা ঘৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আধা ঘণ্টাৰ আগতে জাহা চাউল ভিজাই থৈছিলোঁ। এতিয়া প্ৰেছাৰ কুকাৰত কেনেকৈ পায়স বনাব পাৰি আপোনালোকক মই দেখুৱাম। চাউলকেইটা বহাই দিলোঁ আৰু পানী দিলোঁ, কেইটামান কাজু বাদাম দিলোঁ আৰু তেজপাতৰ গুড়ি দিছোঁ। তেজপাতো দিব পাৰি, মই গুড়িয়ে দি দিলোঁ। এতিয়া এলাইচি কেইটামান দিম। এনেকৈ এলাইচি কেইটা অলপমান কাটি দিয়াৰ দৰে দিব লাগিব, তেতিয়া গোন্ধটো ধুনীয়াকৈ ওলায়। আৰু মানে কম গাখীৰতে এনেকৈ বনালে পায়স বনাব পাৰি। চেনি দিলোঁ জোখ অনুযায়ী। এতিয়া গেছটো জুই জ্বলাই বহাই দিলোঁ। প্ৰেছাৰ কুকাৰটো চিটি নমৰাৰ আগতে নুমাই থ'ব লাগিব আৰু নুমাই থ'লোঁ। এতিয়া ঢাকনিখন খুলি গাখীৰ দিলোঁ। গাখীৰ দি এনেকৈ লৰাই দিব লাগিব। এতিয়া মানে গাখীৰ দিয়াৰ পিছত এই চিটিটো মানে প্ৰেছাৰ কুকাৰৰ পৰা ওলাই দিব লাগিব, নহ'লে মানে খুলিব নোৱাৰিম। গতিকে মানে গাখীৰবিলাক পৰি যাব, সেইকাৰণে এতিয়া মানে প্ৰেছাৰ কুকাৰ ঢাকনিখন খুলি থাকিব পাৰি, সেইকাৰণে এনেকৈ চিটিটো উলিয়াই দিব লাগে। আপোনালোকৰ কম গাখীৰতে বনাবচোন পায়স। বেছি গাখীৰ নালাগে, মানে আগতে মানে পানীৰে সিজাই ল'লোঁ, সেইকাৰণে কম গাখীৰতে হয়। এনেইতো বহুত পায়স বনাব লাগিলে বেছিকৈ গাখীৰ লাগে। এতিয়া মানে কম গাখীৰতে হৈ যায় এনেকৈ বনালে, আৰু সোনকালেও হয় প্ৰেছাৰ কুকাৰত দিয়াৰ কাৰণে। আপোনালোকেও বনাবচোন আৰু ৰেচিপিটো চাই কেনেকুৱা পালে মোক জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনত টিপি দিব। প্ৰায় পায়সখিনি হৈছে আৰু খাবলৈও ভাল হয়, আৰু অকণমান মানে হ'ব আছে, এনেকৈ লাৰি দিব লাগিব। আৰু কম হেৰিতে হৈ যায়, সময়তে বেছি টাইম নালাগে। হৈয়ে গ'ল। এতিয়া 1 মিনিটৰ কাৰণে মানে ঢাকনিখন মাৰি দিলোঁ। 1 মিনিট হৈ গৈছে। এতিয়া পায়স হৈ গ'ল। বাটিত তেনেকৈ ল'লোঁ। আপোনালোকে এনেকৈ গৰমে খাব। গৰমে পায়স খালে খুব ভাল লাগে, সেইকাৰণে গৰমে আমি পায়স খাওঁ। আৰু কম গাখীৰতে হয় আৰু কম সময়তেও হয়, বেছি টাইম নালাগে। এয়া পায়স ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ প্ৰেছাৰ কুকাৰত বনাই চাবচোন। থেংক ইউ।